নমস্কাৰ বন্ধু বান্ধৱী সকল, মোৰ নাম বলৰাম বৰ্মন। মোৰ ইউটিউব চেনেল ক্ৰিয়েটাৰ বলৰাম আসাম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2024 চনৰ যিখন লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে, সেইখন লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই লওক। আৰু যদি মোৰ চেনেলত লাইক আৰু সাবস্ক্রাইব কৰা নাই তেনেহলে লাইক আৰু সাবস্ক্রাইব কৰি অল নোটিফিকেশন অন ৰাখি নতুন নতুন ভিডিঅ' পাই থাকাৰ বাবে তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰো। প্ৰথমে এখন ব্ৰাউজাৰ ওপেন কৰিব, টাইপ কৰিব PMAYWAIT ৱেটিং লিষ্ট। মোৰ টাইপ কৰা আছিল, এই গৈছে। আপোনালোকে এই অপশনটো সার্চ কৰিব। আসাম স্টেট পোর্টাল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পাৰ্মানেণ্ট ৱেট লিষ্ট। আপোনালোকে এই অপশনত ক্লিক কৰিব। এই অপশনত আপোনালোকে ক্লিক কৰিব। স্ক্ৰল ডাউন কৰিব। প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ পার্মানেন্ট ওয়েট লিস্ট। আপোনালোকে হিয়ার অপশনত ক্লিক কৰিব। ওকে ক্লিক কৰিব। স্টেট নেম সিলেক্ট কৰিব। ডিস্ট্রিক্ট নেম সিলেক্ট কৰিব। ব্লক নেম সিলেক্ট কৰিব। গাঁও পঞ্চায়ত নেম সিলেক্ট কৰিব। ক্যাপচা ফিল আপ কৰিব। আৰু সাবমিট অপশনত আপোনালোকে ক্লিক কৰিব। সাবমিট কৰিব। ইতিমধ্যে গাঁও পঞ্চায়তৰ লিষ্টখন আহি গৈছে। আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াৰ পৰা লিষ্টখন চাব পাৰিব। এনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব। আপোনালোকৰ নাম ইয়াত আছে নে নাই চেক কৰি লওক। আৰু যদি আপোনালোকৰ লিষ্টখন ডাউনলোড কৰিব খোজে তেনেহলে আপোনালোকে ডাউনলোড অপশনত ডাউনলোড এক্সেল এটো যদি ক্লিক কৰে আপোনালোকে এক্সেল শীটে ডাউনলোড হ'ব। আৰু ডাউনলোড পিডিএফ ফাইল এই অপশনত আপোনালোকে যদি ক্লিক কৰে ডাউনলোড হৈ যাব। আৰু যদি আপোনালোকৰ
এই লিষ্টখন ল'ব বিচাৰে মই মোৰ ডিছক্ৰিপশ্যনত লিংকত দি ৰাখিম, আপোনালোকৰ তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ লিষ্টৰ যিটো ছাইট আছে, এই ছাইট মোৰ ডিছক্ৰিপশ্যন লিংকত দি ৰাখিম। আৰু সম্পূৰ্ণ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ, ধন্যবাদ।